মাজে মাজে আমনি লাগে যদিও আকৌ একেলগে আহিছোঁ যিহেতু এইবাৰ ডাঙৰ পৰিয়াল ফূৰ্তিৰ পৰা ফূৰ্তি মেইন হৈ আহিছে ফূৰ্তি ফাৰ্তা কৰি আহিছোঁ মন লাগ কিবা এটা কওক ভাল লাগিছে যথেষ্ট অভিজ্ঞতা ভালেই মিঠা টেঙা জ্বলাও থাকে লাগিব ভালেই লাগিছে বাথৰুমৰ অভিজ্ঞতাটো বৰ বেয়া বাথৰুম কেনেকুৱা বাথৰুমৰ অভিজ্ঞতাটো বৰ বেয়া এইবোৰ থাকেই আৰু এতিয়া আকৌ কমপ্লেইন গ'ল ঠিক কৰিব বুলি ভাবিছোঁ বাথৰুমৰ ভিতৰত ফটো কপি মাৰি আনিবা দেই কেনেকুৱা চাব লাগিব ৰাতিপুৱা মই বাথৰুমত এছ এটা আঁকি থৈ আপুনি আঁকিছে নে ই আঁকিছে বাথৰুমত এছ এটা আঁকি থোৱা আছে ইয়ে হ'ব এইটো ইয়ে হ'ব তেনেহ'লে আজি 2টা দিন পাৰ হ'ল নে আৰু এটা দিন আছে এই আমাৰ দাদা আছে আমাৰ বিষ্ণুদা অঁ আমাৰ খুৰীৰে তেওঁ মুহি আহিছে মেলডিকা এতিয়াই ধুনীয়া লাগিছে এতিয়া কিবা এটা কওক হেণ্ডচাম হাং হায়দৰাবাদলৈ যাত্ৰা ভাল লাগিছে আজি 2য় দিন চবকে আগতে লগ পোৱা নাই যদিও নিজৰ মনৰ নিচিনা লাগিছে চবকে ভাল লাগিছে এটা পৰিয়াল নিচিনা মানে আহিছোঁ আমি ৰিজাল্টটো ওলাব ৰিজাল্টটো ওলাব এই আমাৰ জেংগুটি লগত এয়া ককাইদেউ আহিছে এইজন হায়দৰাবাদ ফালিবগৈ লাগিব নে জেং কিবা এটা কোৱা চেনেল অঁ মোৰ চেনেলটো আমাৰ চেনেললৈ সুবিধা থাকে ধন্যবাদ আকৌ আমাৰ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ চব কৰিলে ভাল পাম তাৰপিছত মৰমটো দিলে বেছি ভাল পাম আকৌ আৰু হায়দৰাবাদৰ বিষয়ে এতিয়া ৰাইজে মাতিছে নিমন্ত্ৰণ কৰিছে ধন্যবাদ তাকে আমাৰ ভকতৰ লগত আছেই ৰাইজ আছে দেশত এনেকৈ আহি আছোঁ বঢ়িয়া 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 মজা লাগিব এতিয়া অলপ জেং আছে জেঙে জেং কৰি কৰিকে গৈ আছে আৰু মাজনী কৰি দিম পাগলী মাজনী যিদিনা তোমাৰ ঘৰে কাষতে পাই আহিবা আহিবা পৱনো পানী লগা চেনি মাই জানি নৈ বুৱাই দি চেনি মাই কলিদাৰ বেজেৰে চেনি মাই বেজেৰে বজাব এয়া অতিকে মৰমৰ আমাৰ ৰাজীৱ দা আমাক খুব ধুনীয়াকৈ যাত্ৰাটো লৈ আহিছে হায়দৰাবাদৰ ৰাসলৈ ৰাজীৱ দা কিবা এটা কওক নমস্কাৰ আমি অসমৰ পৰা গৈ পোনপ্ৰথমবাৰৰ বাবে হায়দৰাবাদত শ্ৰী শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলা পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলো আমি বৰ্তমান ট্ৰেইনত যাত্ৰা কৰি আহি আছোঁ আমি সকলো অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি অসমৰ সুনাম অক্ষুণ্ণ ৰাখিব পাৰোঁ ধন্যবাদ 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 আমাৰ জয় আই অসম আমি অসমৰ নাম ৰাখিব লাগিব হায়দৰাবাদৰ ৰাস কৰিবগৈ লাগিব খুব ধুনীয়াকৈ গতিকে আপোনালোকে চাই থাকিব একেলগে ভিডিঅ'সমূহ এতিয়া ট্ৰেইনত যাত্ৰা কৰি আছোঁ খুব আনন্দ হৈছে মস্তি হৈছে আৰু ৰাসো খুব ধুনীয়া হ'ব গতিকে হায়দৰাবাদৰ ৰাস চাবলৈ আপোনালোকে ৰৈ থাকক আৰু এটা দিনৰ পিছতে 27 তাৰিখে আমাৰ ৰাস হ'ব আপোনালোকে ভিডিঅ'সমূহ পাব এইয়া গৈ আছোঁ আপোনালোকে দেখিছে এটা দিন পাৰ হৈছে আৰু এটা দিনৰ পিছতে আমি হায়দৰাবাদ পামগৈ খুব ধামাকা মস্তি আৰু পূৰা বিন্দাছ হৈ আছে ট্ৰেইনৰ ভিতৰত খুব ভাল লাগিছে ফূৰ্তি লাগিছে আৰু অপেক্ষা কৰক আৰু এটা দিনৰ পিছত আমি হায়দৰাবাদ পামগৈ হায়দৰাবাদত আমাৰ ৰাস হ'ব আমি অসমৰ হৈ তাত পাৰ্টিচিপেট কৰিমগৈ বহুত আনন্দ লাগি আছে বহুত ভাল লাগি আছে
বিন্দাছ। গতিকে আপোনালোকে চাই থাকিব, মোৰ ভিডিঅ'সমূহ চাই থাকিব, স্কিপ নকৰিব। কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই থ'ব, পটককৈ ভিডিঅ' পাব। বঢ়ি আমি গৈ আছোঁ আৰু এটা দিনৰ পিছতে হায়দৰাবাদ পামগৈ। হায়দৰাবাদত আমাৰ ধামাকা ভিডিঅ' হ'ব, ৰাস হ'ব, অসমৰ ৰাস হায়দৰাবাদত নাচিবগৈ। তাতকৈ আৰু আনন্দ নাই, ৰাসটো চাবলৈ আছে। ইয়াৰ ভিতৰত আমি এইখিনি ব্লগখিনি দেখাই আছোঁ, আমি আনন্দ কিমান কৰিছোঁ, ফূৰ্তি কৰিছোঁ, গৈ আছোঁ এনেদৰে। আৰু এটা দিনৰ পিছতে পামগৈ। গতিকে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু কোনোবা যদি হায়দৰাবাদত আছে, আমাৰ অসমৰ কোনোবা হায়দৰাবাদত যদি আছে, মোৰ ইউটিউব চেনেলটো আপোনালোকে কমেণ্ট কৰিব আৰু হায়দৰাবাদত আহিব, আমাক লগ কৰিব, বহুত ভাল লাগিব। গতিকে ব'লক পিছৰকণ আৰম্ভ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰুদনে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান কিয়াকে জানে মনে কৰা অভিমান আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে হায়দৰাবাদ ছবিখন সপোনৰ এক পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে উজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰুদনে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে কেনেকুৱা লাগিলে 3 দিনৰ মূৰত যাত্ৰা বেয়া লগা বস্তুৱে নাই খাৱাটো পুৰা দি আহিছে গোটেই ট্ৰেইনৰ বাছটো কোৱা কথা নক'বা ফাইনেলি আমি পাই গ'লোহি এতিয়া হায়দৰাবাদ 3 দিনৰ জাৰ্ণিৰ মূৰত আজি একদম পাই গৈছোহি যথেষ্ট ভাগৰ লাগি আছে অলপমান ৰেষ্ট ল'ম এতিয়া ফ্ৰেছ হ'ম কিবা অলপ খাই লৈ আমি ষ্টেজটো চাবগৈ লাগিব তাত ভালকৈ ছেটিংছ কৰিবগৈ লাগিব গতিকে ৰাইজ আৰু বেছি সময় নাই হায়দৰাবাদত আমাৰ ৰাস প্ৰদৰ্শন কৰিবলৈ বেছি সময় নাই আপোনালোকে চাই থাকক মোৰ ভিডিঅ'সমূহ চাই থাকক অহা কালিলৈ অৰ্থাৎ 27 তাৰিখে আমাৰ ৰাস আছে
হায়দৰাবাদত আমাৰ ৰাস প্ৰদৰ্শন কৰিম, গতিকে অসমবাসী ৰাইজে আমাক শুভেচ্ছা দিব, মৰম দিব, আশীৰ্বাদ কৰিব। খুব ধুনীয়াকৈ যাতে আমি হায়দৰাবাদত আমাৰ ৰাসখিনি শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা ভালকৈ প্ৰদৰ্শন কৰিব পাৰোঁ। গতিকে এয়া আমাৰ ককাইদেউ গা পা ধুই আজি আহিছে আৰু ফ্ৰেছ হ'লেই। এইটো আছে, এই 3 দিনটো ধোৱা নাই, আজিও গা নোধোৱে বোলে। এটা এইটো মস্ত লেতেৰা হা, ইটো ই অহা আগদিনাখনো গা ধুই অহা নাই হা। চেনেলটো ছাবস্ক্ৰাইব কৰিব, কি কৰিব? লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাওঁ। ভিডিঅ'টো চাই যাওক। আহি পালে শুনে তুমি হেৰি নহয় মেঘানন্দ